নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি যিহেতু বিহু সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ হাতত আজি আছে পিয়ৰ টচ মুগাৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ যোৰা, বহুত ধুনীয়া ধুনীয়া, আৰু লগতে কিছুমান অফাৰো দিম আজি আপোনালোকক বিহু বুলি। তেতিয়াহ'লে আহক আজি চাওঁ পিয়ৰ টচ মুগাৰ কিছুমান ধুনীয়া ধুনীয়া যোৰাৰ কালেকশ্যন। আপোনালোকে ডিজাইনকেইটা ওপৰে ওপৰে এবাৰ চাই লওক, কিমান ধুনীয়া চাওকচোন। এয়া চাওক, দেখিছে ইয়াত চিলভাৰ গুণাৰে ফুল তোলা আছে, আৰু এয়া কলা ৰঙৰ ফুলৰ, এয়া ৰঙা ব্ৰকেট ডিজাইনৰ, আৰু এয়া চিলভাৰ কালাৰৰ গুণাৰে ইয়াত ফুল তোলা আছে। ইয়াত চৰাই ডিজাইন আছে, তাৰপিছতে এয়া ব্লেক কালাৰ। এতিয়া আহক মই যিকোনো এযোৰ আপোনালোকক অকণমান খুলি দেখুৱাই দিওঁ। ইমান ধুনীয়া কাপোৰ কেইযোৰ, বহুত বেছি ধুনীয়া হয়, আপোনালোকে ভালদৰে চাওক। আৰু 20 তাৰিখৰ ভিতৰত, আজি যিহেতু 14 তাৰিখ হয়, আপোনালোকে যদি 20 তাৰিখৰ ভিতৰত যিকোনো মেখেলা চাদৰ অৰ্ডাৰ কৰে মনোজ ভাই ফেশ্বনৰ পৰা, মিচিং মেখেলা চাদৰ হওক, টচ মুগাৰ মেখেলা চাদৰ হওক, তেতিয়াহ'লে আমি একোখনকৈ এনেকৈ বিহু বুলি গামোচা আপোনালোকক উপহাৰ হিচাপে পঠিয়াই দিম। খুব ধুনীয়া গামোচা, বগা গামোচা মই দেখুৱাম বাৰু, কিন্তু তাৰ আগতে চাওঁ আহক এনেধৰণৰ টচ মুগাৰ যোৰা। এয়া চাওক আপোনালোকে, ডিজাইনটো এবাৰ ওচৰৰ পৰা দেখাই দিয়া, ফুলৰ ডিজাইনটো ভালদৰে ফিনিচিঙত দেখাই দিয়া। চাওকচোন কি ধুনীয়া, কি সুন্দৰ, আৰু গোটেই চাদৰখনত আপোনালোকে সৰু সৰুকৈ বুটা পাব বিভিন্ন ৰঙত। এয়া চাওক, চাওকচোন খুব সুন্দৰ, খুব ধুনীয়া। আৰু ইয়াৰ মই আপোনালোকৰ যিটো চাদৰখনৰ পটি, সেই পটিকেইটা মই দেখুৱাই দিম। ইয়াতে আছে, এইখন হৈছে মেখেলা, মেখেলাখনৰ ইমানখিনি ওপৰলৈকে ফুলটো আহিব, আৰু এইকেইটা হৈছে চাদৰখনৰ পটি। চাওকচোন ব্লাউজ পিচটো বহুত ডাঙৰকৈ আছে, আপোনালোকে হাত দীঘল হাত চুটি যেনেধৰণৰ ব্লাউজ চিলাই আপোনালোকে চিলাবলৈ পাৰিব। এতিয়া আহক চাওঁ আমি কলা ৰঙৰ ফুল থকা আৰু চিলভাৰ গুণাৰে ফুল তোলা এখন চাদৰ, চাদৰ মানে যোৰা। এয়া চাওক, এইখন হৈছে চাদৰখন, বহুত ধুনীয়া, গোটেইকেইযোৰ কাপোৰে বহুত বেছি ধুনীয়া হয়। এয়া চাওক, ইয়াৰ ফুলৰ ডিজাইনটো এনেকুৱা হ'ব, আপোনালোকে ভালদৰে চাব পাৰে। আৰু এই চাদৰখনতো আপোনালোকে সম্পূৰ্ণ বুটা ডিজাইন পাই যাব ধুনীয়াকৈ, ফুল ডিজাইনত। এয়া চাওক, তাৰপাছতে ইয়াৰ যিখন মেখেলা, সেইখন মেখেলাখন হ'ব আপোনাৰ এইখন। চাওক মেখেলাখন ইমানখিনি ওপৰলৈকে আপোনালোকে ফুলৰ ডিজাইনটো পাই যাব, আৰু চিলভাৰ গুণাৰে ইয়াত কাম কৰাৰ কাৰণে বেলেগ এটা মানে আকৰ্ষণ কৰি তুলিছে। আৰু ইয়াৰ যিকেইটা চাদৰখনৰ পটি, এইকেইটা হৈছে পটি। চাওক ধুনীয়া, খুব ধুনীয়া ডিজাইনৰ পটি, ব্লাউজ পিচ আপোনালোকে লগতে ধুনীয়াকৈ পাই যাব। তাৰপিছতে মই কৈছোঁ কথাষাৰ, আপোনালোকে যদি এই বিহুৰ সময়ত অৰ্ডাৰ কৰে অহা 20 তাৰিখলৈকে, তেতিয়াহ'লে আপোনালোকে একোখনকৈ এনেধৰণৰ গামোচা লাভ কৰিব পাৰিব। খুব ধুনীয়া, চাওকচোন ওৱান ছাইড ফুল থকা গামোচা বিহু হিচাপে আপোনালোকক দিম। এয়া চাওক, খুব ধুনীয়া গামোচা, একদম ডিঙিত ল'বলৈ বা কাৰোবাক উপহাৰ দিবলৈ খুব বেছি ভাল হ'ব। আৰু তৃতীয়তে আমি চাওঁ আহক এই চৰাই থকা ফুলৰ ডিজাইনৰ কাপোৰযোৰ। এইযোৰ চাওক, এইযোৰ যোৰা। আপোনালোকে দামবোৰ জানিবলৈ বা অৰ্ডাৰ কৰিবলৈ হোৱাটছআপ কৰিলেই হ'ল, নম্বৰটো আমাৰ স্ক্ৰীণত ওলাই থাকিব। এইযোৰ চিলভাৰ গুণাৰে কাম কৰিছে, ইয়াত চৰাই ডিজাইন আছে ধুনীয়াকৈ, আৰু সম্পূৰ্ণ চাদৰখনত আপোনালোকে ফুলৰ ডিজাইন পাই যাব। অসমৰ বাহিৰৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, নম্বৰ থাকিব স্ক্ৰীণত, হোৱাটছআপ কৰিলে হ'ল, কল কৰিলে হ'ল। এয়া হৈছে চাদৰখনৰ পটি, আৰু মেখেলাখনৰ ডিজাইনটো ইমানখিনি ওপৰলৈকে আহিব, ফুলৰ ডিজাইনটো ইমানখিনি ওপৰলৈকে আহিব, আঁঠুলৈকে পাবহি আপোনালোকৰ। তাৰপিছতে এতিয়া আহক চাওঁ ব্ৰকেট ডিজাইনৰ এযোৰ চিম্পল পিয়ৰ টচ মুগাৰ যোৰা, কলা টচৰ। এইখন চাওক চাদৰখন, এয়া এখন হ'ব আপোনাৰ চাদৰখন, এখন হ'ব আপোনাৰ চাদৰখনৰ ফুলৰ ডিজাইন। এয়া চাওক, এয়া হ'ব চাদৰখনৰ ফুলৰ ডিজাইন। বাকী মেখেলাখন নেদেখুৱালেও হ'ব, এইখনে মেখেলা পিচটো এইটো হয়, আৰু ব্লাউজ পিচটো ধুনীয়াকৈ আপোনালোকে পাই যাব, পটি পাব লগতে। বাকী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। এখন দেখুৱালোঁ নেকি বাৰু, এইযোৰ পিয়ৰ টচ মুগাৰ যোৰা, কি ধুনীয়া। আপোনালোকে ভালদৰে চাওক, মনোজ ভাই ফেশ্বনত এনেধৰণৰ কোৱালিটি কাপোৰ পাব আপোনালোকে। শ্বিপিং চাৰ্জ ফ্ৰী আছে, শ্বিপিং দিয়াৰ কোনো প্ৰয়োজন নাই, শ্বিপিং চাৰ্জ ফ্ৰী পাব সকলো কাপোৰতে। এয়া চাওক, দেখিছে আপোনালোকে, এয়া। তাৰপিছতে এইখন হ'ব মেখেলাখন, ইমানখিনি ওপৰলৈকে আপোনালোকে মেখেলাৰ ফুলৰ ডিজাইনটো পাই যাব, আঁঠু পাৰ হৈ যাব, যিটো ইয়াত ফুলৰ এনেকৈ ডিজাইনটো আছে। তাৰপিছত
ব্লাউজ পিচ পটি সকলোবোৰ আপোনালোকে পাব। আৰু এযোৰ দেখুৱাইছোঁ অলপ হেভি টাইপত দেখুৱাওঁ এতিয়া আহক। এয়া এখন হ'ব চাদৰ, ইয়াতো চিলভাৰ গুণাৰে ফুল তোলা আছে। এখন হ'ব আপোনালোকৰ চাদৰ, চাওক ডিজাইনটো এবাৰ চাওক কেনে লাগিছে, ধুনীয়া হয়নে, সুন্দৰ। যিকোনো ঠাইৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, ডেলিভাৰী দি দিম আমি। আৰু যিকোনো মেখেলা চাদৰ যদি যোৰা লয় আপোনালোকে, মিচিং হওক পিয়ৰ টচ মুগাৰ হওক, তেতিয়াহ'লে একোখনকৈ গামোচা আপোনালোকক বিহু বুলি উপহাৰ হিচাপে পঠিয়াই দিম। এয়া চাওক মেখেলাখন ইমান ওপৰলৈকে ফুলৰ ডিজাইন আছে, চাওক কেনেকুৱা হেভি মেখেলা দেখিছে, কি সুন্দৰ কি ধুনীয়া। আৰু এইকেইটা হৈছে পটি, পটি আপোনালোকে ধুনীয়াকৈ পাই যাব। এইকেইটা হৈছে পটি, খুব সুন্দৰ এযোৰ কাপোৰ, খুব ধুনীয়া এযোৰ কাপোৰ। আৰু এযোৰ কাপোৰ আছে শেষত, এইযোৰ দেখুৱাই দিওঁ, দেখুৱালোঁ নেকি বাৰু এইযোৰ নাই দেখুওৱা, এইযোৰ দেখুৱাই দিছোঁ। এইযোৰত গ্ৰীণ কালাৰটো এড কৰা আছে, যাৰ কাৰণে কাপোৰযোৰ বিৰাটেই বেছি ভাল লাগি গৈছে। এইখন চাওক কলা টচৰ হয়, এখন চাদৰ হয়, এয়া চাওক এখন চাদৰ হয়। আৰু খুব সুন্দৰ ইয়াত হালধীয়া, কমলা, সেউজীয়া, চকলেট এইকেইটা কালাৰেৰে খুব ধুনীয়াকৈ ফুল তুলিছে। সঁচাকৈ কিবা এটা ভাল দেখা পাইছে কাপোৰযোৰ। আৰু এইকেইটা হৈছে চাদৰখনৰ পটি, ইমান ধুনীয়া পটিকেইটা চাওকচোন, ইমান সুন্দৰ কলা টচৰ হয়। আৰু চাদৰখন হ'ব আপোনাৰ মেখেলাখন হ'ব আপোনাৰ এখন, ইমানখিনি ওপৰলৈকে ফুলৰ ডিজাইন পাব। বাকী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক আকৌ এবাৰ। আৰু এতিয়া যদি আপোনালোকে অৰ্ডাৰ কৰে এই কাপোৰ বা মিচিং কাপোৰ যিয়ে হওক, তেতিয়াহ'লে এনেধৰণৰ এফালে ফুল থকা এখন গামোচা ধুনীয়াকৈ আপোনালোকক বিহু বুলি পঠিয়াই দিম উপহাৰ হিচাপে। এয়া ধুনীয়া গামোচা দেখিছে। আৰু মিচিং মাফলাৰো আহিছে আমাৰ ওচৰত, তাকে দেখাই দিওঁ বুলি ভাবিছোঁ। এখন মই লৈ আছোঁ ব্লেক কালাৰৰ মিচিং মাফলাৰ। ব্লেকৰ বাহিৰে আপোনালোকে ৰেডটোতো পাবই, এভেইলেবল আছে ৰেড। তাৰ বাহিৰেও আপোনালোকে বিভিন্ন ৰঙৰ পাব, যেনে ধৰক বগা পাব, এয়া বগা মাফলাৰ পাব দেখিছে, বগা মাফলাৰ পাব মনোজ ফেশ্বনত। তাৰ পাছতে পাব আপোনালোকে কলা মাফলাৰ, এয়া কলা মাফলাৰ পাব। তাৰ পাছতে পাব এনেকুৱা পিংক কালাৰৰ পাব, যদি আপোনালোকে পিংক কালাৰ ভাল পায়, পিংক কালাৰৰ মাফলাৰো পাব। মুঠতে সকলো কালাৰৰ মাফলাৰ পাই যাব। অৰেঞ্জ পাব, হালধীয়া পাব, ব্লু পাব, এয়া চাওক এয়া চিয়াহী কালাৰত পাই যাব আপোনালোকে, চিয়াহী কালাৰ, এইটো এটা চিয়াহী কালাৰ, এইটো এটা হালধীয়া কালাৰ, চাওক অৰেঞ্জ কালাৰত পাই যাব, এয়া অৰেঞ্জ কালাৰত পাই যাব। আৰু ৰঙাটো পাই যাব, এয়া হৈছে ৰঙা। সকলো ধৰণৰ মিচিং এৰকক পাই যাব, মাফলাৰ পাই যাব আপোনালোকে মনোজ ভাই ফেশ্বনত কণ্টেক্ট কৰিলেই হ'ল। বাকী আজিৰ ভিডিঅ'টোত ইমানেই। বিহু ভালদৰে যাওক তাকে আশা কৰিছোঁ। ধন্যবাদ।